নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই বৰ্তমান আহিছিলোঁ আজি মাছ খোৱাৰ মোৰ লগৰ এটাৰ ভনীয়েকৰ কেঁচুৱা অন্নপ্ৰসন আছিলে। তাৰ অন্নপ্ৰসনত আহিছিলোঁ। তাত আপোনালোকক এটা আনকমন বস্তু দেখুৱাম বুলিছোঁ, যিখন বাজাজ ছুপাৰ। আজিকালি ল'ৰাবোৰে বা বয়সস্থ মানুহবোৰে চলাবলৈ অকণমান লাজেই পায়। যিখন আমাৰ ইয়াৰে বিষ্ণুজ্যোতি গগৈ নামৰ ককাইদেউ এজনে কি সুন্দৰভাৱে তেওঁ পেইণ্টিং কৰাই, মানে জুবিনদাৰ গান লিখুৱাই তেওঁ কি সুন্দৰভাৱে ৰাজপথত চলাই ফুৰে। আমাৰ দাদাজনৰ নাম হৈছে বিষ্ণুজ্যোতি গগৈ। তেওঁ স্কুটাৰখন হয়, তেওঁ বৰ্তমান নাই বাৰু, থকা হ'লে আপোনালোকক চিনাকি কৰি দিলোঁহেঁতেন। আৰু এইখনত পেইণ্টিং কৰিছিলে, মানে লিখা মেলা কৰিছিলে আমাৰ দীপক দা, আমাৰ ককাইদেউ। আপোনালোকৰ স্কুটাৰখন আপোনালোকে মন কৰিব, এয়া সোণেৰে সজোৱা পজা জহি খহি যায়। গোটেই স্কুটাৰখনতে লিখা আছে লুইতৰে চাপৰিত কৰে নাৱৰীয়া, অস্ত্ৰ আকাৰ কৰে সপোন ৰহন হানি ক্লান্ত। এনেকৈ গোটেইখন লিখা আছে, আপোনালোকক দেখুৱাই যাওঁ, আপোনালোকে মন কৰিব। পুৰণা বস্তু এটাও মানে নিজে কিমান ধৰণে সুন্দৰভাৱে সজাই পৰাই আমি ইউজ কৰিব পাৰোঁ তাৰে প্ৰমাণ পাওঁ। এইবোৰ আপোনালোকে নিজে মন কৰক, কিমান সুন্দৰভাৱে আছে লিখা আছে। গোটেইখিনি আপোনালোকক পঢ়ি নেদেখাওঁ বাৰু, আপোনালোকে নিজেই ভিডিঅ'টোত মন কৰক। আপোনালোকৰ যদি এনেদৰে স্কুটাৰ হওক, ক'ৰবাত ৱালত হওক, ক'ৰবাত যদি এনেকৈ পেইণ্টিং কৰাম বুলি ভাবে, দীপক দাৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মই দীপক দাৰ নম্বৰটো দি দিম, লিখা আছে মন যায় বুলি। নাম্বাৰ প্লেটখনত যে অকল মন যায় লিখা আছে, তলতে তেওঁৰ নাম্বাৰটো, এই নাম্বাৰ প্লেটৰ নাম্বাৰো লিখা আছে তলত, আপোনালোকে মন কৰক। এইটো চাওক, আপোনালোকে মন কৰক, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ। কিমান সুন্দৰভাৱে চাওক, মানে মন কৰিলে পুৰণি বস্তু এটা কিমান সুন্দৰভাৱে সজাই পৰাই ইউজ কৰিব পাৰে তাৰে প্ৰমাণ। ইয়াত চাওক, মনলৈ উভতি আহে লৰালি। ঠিক এইটো এটা মন কৰক, ঠিকনাবিহীন জীৱন নাটৰ ৰলো ভাৱৰীয়া হৈ। আপোনালোকে মন কৰক, কিমান সুন্দৰভাৱে তেওঁ সকলো লিখি পেলাই জীয়াই ৰাখিছে জুবিনদাৰ গান। এইখন আপোনালোকক দেখুৱালোঁ গোটেইখন। ককাইদেউ নাই, ককাইদেউ থকা হ'লে দুআষাৰ পাতিলোহেঁতেন বাৰু, তেওঁ কামত ওলাই গ'ল। আপোনালোকক দেখুৱালোঁ আজি স্কুটাৰখন, বাজাজ ছুপাৰখন। আৰু ইমানতে দেখুৱাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।